এজন চহা শিল্পীৰ হাতত প্ৰাণ পোৱা ক্ষুদ্ৰাতিকাই বিভিন্ন ধৰণৰ শিল্পকৰ্ম কি নিৰ্মাণ কৰা নাই তেওঁ। বাঁহ কাঠৰ পৰা নিৰ্মিত নাঙল, কাকৈ ফণি, গগনা, জাতীয় জীৱনক প্ৰতিফলিত কৰা সা-সজ্জাৰ থলুৱা সামগ্ৰী আদিৰ পৰা তেনেই ক্ষুদ্ৰ আকাৰৰ তাঁতশাল পৰ্যন্তলৈকে লোকচক্ষুলৈ নহা ৪৬ বছৰীয়া এইজন শিল্পীৰ নাম নুমল নাচনি কোঁৱৰ। গাড়ী মেকানিক বৃত্তিত নিয়োজিত নামৰূপৰ অতি ভিতৰুৱা গাঁৱৰ বাসিন্দা এইগৰাকী শিল্পীয়ে জীৱিকাৰ তাৰণাতেই মনোনিৱেশ কৰিছিল এই শৈল্পিক যাত্ৰাত। সুদীৰ্ঘ ১৪ বছৰে তেওঁ জড়িত আছে এনেধৰণৰ মিনিয়েচাৰ শিল্পকৰ্মসমূহ নিৰ্মাণত। আনৰ গেৰেজত দিনটো কৰা কঠোৰ পৰিশ্ৰমৰ অন্তত পোৱা আজৰি সময়খিনিতে শিল্পীগৰাকীয়ে সাজি উলিয়াইছে এই ধৰণৰ সামগ্ৰীসমূহ। নীৰৱ সাধনাত ব্ৰতী মানুহজনে নিৰ্মাণ কৰা এনে সামগ্ৰী বিক্ৰীৰে উলিয়াইছে সন্তানৰ পঢ়াৰ খৰচ। তেওঁ নিৰলস সাধনা সংগ্ৰামৰ বিষয়ে শুনক শিল্পীগৰাকীৰ নিজ মুখেৰেই। এতিয়াতো দৈনন্দিন ঘৰত ব্যৱহাৰ হোৱা মোৰ চামুচ আৰু কাপ এইকেইটাই আছে, আৰু আলনা আছে, চকী, তাৰপৰা টেবুল, এইকেইটা চোফা এখন এযোৰ বনাইছিলোঁ, বিক্ৰী হ'ল, আৰু এখন মানে আধা ৰোৱা হৈ আছে। পইচা পাতিও অলপ অভাৱ, লোকৰ গেজত কাম কৰা মানুহতো, গতিকে এইটো বিকিলে ল'ৰা টিউশ্যনৰ পইচা দিবলৈ হয়, দৰমহা পইচাটো দিগদাৰ হৈ যায় অকণমান। সেইটো কাৰণে এইটো কাৰণে বেছি আগ্ৰহ এটা হৈ যায়। ৰাতি কেতিয়াবা ২টা ১টাও বাজে নহয়। নামৰূপৰ শিল্পীজনৰ এনে ঐচ্ছিক প্ৰচেষ্টাক নিউজ টুডে এনিৰ পৰিয়ালে জনাইছে অভিনন্দন। ৰাজ্যৰ চুকে কোণে থকা এনে প্ৰচাৰ বিমুখ চহা শিল্পীক আত্মপ্ৰতিষ্ঠাৰ ক্ষেত্ৰত লাগে চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানৰ সহযোগিতা আৰু আপোনাৰ মোৰ উৎসাহ ভৰা উদ্দীপনা। নাহৰকটীয়াৰ পৰা বিদ্যুৎ মহন্তৰ প্ৰতিবেদন, নিউজ টুডে এনি।